ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আমাৰ ঘৰৰ ওচৰৰে ভণ্টি এজনীৰ বিয়া, মানে আজি ৰখীয়া দেই। এইফালে আমাৰ মৌদীপ বহি আছে। এইফালে আমাৰ খোৱা আৰম্ভ কৰিছে দেই, আৰু এইফালে আমাৰ কইনা বহি আছে। আইতাই ভণ্টিক মূৰত তেল দিছে, তাৰপাছত চৰু ফুটাব। কইনাই 4 দিনীয়া গা ধোৱাৰ পৰা যোনটো চৰুত ভাত বনাই আছিল, সেই চৰুটো এতিয়া 3জনী ছোৱালীৰ নামত ফুটাব। কাৰ কাৰ নামতনো ফুটে আমি চাওঁ আহক। কইনা কাইলৈ গা ধোৱাৰ পিছত সেউজীয়া কৰিবৰ কাৰণে আখৈ ফুটাইছে বৰমা আৰু আইতাহঁতে। হৈছে বিয়া। এইফালে বৰমা আইতাহঁত সকলো একেলগে বহি আছে। গা ধুবৰ বাবে পানী তুলিবলৈ যাবলৈ সাজু হৈছে। ৰাম কৃষ্ণ হাবিবন কুকুৱা নবনাও বুলি ভাবিছিলোঁ। আমাক উলিয়াবি, মোকো উলিয়াব লাগিব, মোকো উলিয়াবা। নিজে নিজক চাব লাগিব না কেতিয়াবা। দিলে নহয়, আছে নহয়, দিলে বিশ্বাস হৈ যাব। মোৰ সেই তাত কইনাক গা ধুবলৈ লৈছে আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে চাউল বব নহয় দেই, এই চাউলটা ল'বি। দেখিছা ন?
তাৰপৰা আকৌ ইয়াত কৰি পেলাই নিয়াতে সেই তামোলে হেৰিয়াতে এইবিলাক ৰছী ছিঙিব লাগিব যে যাওঁতে চাউল দি দিবি চাউলৰ সেয়া লৈ তুমি চাকিখনত তেল নাইকিয়া হ'ল। সেইটো ঘূৰাই দিয়ক আকৌ। লাডু